নমস্কাৰ সকলোকে জ্ঞান দীপিকালৈ স্বাগতম জনাইছো। আজি আসাম ডেটৰ বাবে সমাজ বিজ্ঞানৰ 10 নম্বৰ ভিডিঅটো আৰম্ভ কৰিব ওলাইছো আৰু ইয়াৰ আগৰ ভিডিঅসমূহ যদি এতিয়াও চোৱা নাই লিংক ডেসক্ৰিপচনত দিয়া আছে, চাই ল'ব পাৰিব। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅসমূহৰ নটিফিকেশন পাই থাকিবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বলক তেন্তে পলম নকৰাকৈ আজি আমাৰ ভিডিঅটো আৰম্ভ কৰো। প্ৰথম প্ৰশ্নটোত আছে আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰটো হৈছে ৰুদ্ৰসিংহ। আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল ৰুদ্ৰসিংহ। 2 নম্বৰ প্ৰশ্নটোত আছে ব্ৰহ্মপুত্ৰ নৈৰ উৎসটো কোন ৰাজ্যত অৱস্থিত? উত্তৰটো হৈছে তিব্বত। ব্ৰহ্মপুত্ৰ নৈৰ উৎসটো তিব্বতত অৱস্থিত। 3 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীখন কোন কোন ৰাষ্ট্ৰৰ মাজেদি বৈ গৈছে? উত্তৰটো হৈছে তিব্বত, চীন, ভাৰত আৰু বাংলাদেশ। ব্ৰহ্মপুত্ৰ নদীখন তিব্বত, চীন, ভাৰত আৰু বাংলাদেশ এই 4খন ৰাষ্ট্ৰৰ মাজেদি বৈ গৈছে। 4 নম্বৰ প্ৰশ্নটোত আছে ব্ৰহ্মপুত্ৰ নদীখনক তিব্বতত কি বুলি জনা যায়? উত্তৰটো হৈছে চাংপো। ব্ৰহ্মপুত্ৰ নদীখনক তিব্বতত চাংপো বুলি জনা যায় আৰু অৰুণাচলত চিয়াং বুলি জনা যায়। 5 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীখন কোনখন সাগৰত পৰে? উত্তৰটো হৈছে বংগোপসাগৰত। ব্ৰহ্মপুত্ৰ নদীখন বংগোপসাগৰত পৰে। 6 নম্বৰ প্ৰশ্নটো হৈছে উত্তৰৰ ব্ৰহ্মপুত্ৰ আৰু দক্ষিণ বৰাক অৱবাহিকাক কোনখন পৰ্বতে পৃথক কৰিছে? উত্তৰটো হৈছে বৰাইল পৰ্বত। উত্তৰৰ ব্ৰহ্মপুত্ৰ আৰু দক্ষিণ বৰাক অৱবাহিকাক বৰাইল পৰ্বতে পৃথক কৰিছে। 7 নম্বৰ প্ৰশ্নটো হৈছে অসমত ব্ৰহ্মপুত্ৰ নদীৰ পুৰণি নাম কি? উত্তৰটো হৈছে লোহিত। অসমত ব্ৰহ্মপুত্ৰ নদীৰ পুৰণি নাম আছিল লোহিত। 8 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত কোচ ৰজা নৰনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰিছিল? উত্তৰটো হৈছে 1562 চনত। কোচ ৰজা নৰনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰিছিল 1562 চনত। 9 নম্বৰ প্ৰশ্নটো হৈছে চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰটো হৈছে ৰত্নধ্বজ পাল বা গৌৰীনাৰায়ণ। চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা আছিল ৰত্নধ্বজ পাল বা গৌৰীনাৰায়ণ। 10 নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলৰ উপাস্য দেৱতা কোন আছিল? উত্তৰটো হৈছে সোমদেৱ। আহোমসকলৰ উপাস্য দেৱতা আছিল সোমদেৱ। 11 নম্বৰ প্ৰশ্নটো হৈছে কোনজন ৰজাই কামৰূপ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল? উত্তৰটো হৈছে সন্ধ্যা। সন্ধ্যা নামৰ ৰজাজনে কামৰূপ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল। 12 নম্বৰ প্ৰশ্নটো হৈছে চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? উত্তৰটো হৈছে শুক্লধ্বজ সিংহ। চিলাৰায়ৰ প্ৰকৃত নামটো আছিল শুক্লধ্বজ সিংহ। 13 নম্বৰ প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাৰ দিনত চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত চামিল হৈছিল? উত্তৰটো হৈছে চুহুংমুং। চুহুংমুঙৰ ৰাজত্বকালত চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত চামিল হৈছিল। 14 নম্বৰ প্ৰশ্নটো হৈছে চুহুংমুঙে চুতীয়া ৰাজ্য শাসন কৰিবলৈ কাক দায়িত্ব দিছিল? উত্তৰটো হৈছে শদিয়াখোৱা গোহাঁইক। চুহুংমুঙে চুতীয়া ৰাজ্য শাসন কৰিবলৈ দায়িত্ব দিছিল শদিয়াখোৱা গোহাঁইক। 15 নম্বৰ প্ৰশ্নটো হৈছে কোনজন আহোম স্বৰ্গদেৱৰ সময়ৰ পৰা আহোম শাসন ব্যৱস্থাত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে? উত্তৰটো হৈছে চুহুংমুং। চুহুংমুঙৰ ৰাজত্বকালৰ পৰা আহোম শাসন ব্যৱস্থাত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'সমূহত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।